সংবাদ বন্ধুসকল, আপোনালোকে আমাৰ ইয়ালৈ অহাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোকক আমি এই কথাটো জনাব বিচাৰিছোঁ যে আজি কিছু নিউজবিলাকত আমি দেখিবলৈ পাইছোঁ যে BPF দল আৰু আমাৰ কংগ্ৰেছৰ মাজত এটা এলায়েন্স হোৱাৰ এটা কথা ওলাইছে। কিন্তু এই কথাটোক আমি তীব্ৰ প্ৰতিবাদ কৰোঁ। আমাৰ কোকৰাঝাৰৰ যি সমষ্টিত কংগ্ৰেছ বা BPF দলৰ কোনো তেনেকুৱা ধৰণৰ আলোচনা হোৱা নাই আমাৰ এলায়েন্সৰ কাৰণে। সেইকাৰণে আমি এই কথাটো আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে আমি এই ক্ষেত্ৰত আমি কোনো ধৰণে আমি ইয়াত আমি নকৰোঁ। এইটো আমাৰ আগৰ পৰাই কথা আছিলে যে আমি কোকৰাঝাৰ লোকসভা সমষ্টিত বা BTRত আমি কাৰো লগত আমি আলোচনা নকৰোঁ। সেইকাৰণে আমি কথাটোই আমি স্পষ্ট কৰিছোঁ যে আমাৰ ইয়াতে কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু এই বিষয়টোলৈ আমি আলোচনা কৰিব নিবিচাৰোঁ আৰু আমি এলায়েন্সৰ কথাও আমি আগবাঢ়িব নিবিচাৰোঁ। এইটোৱেই কথাটো আমি আপোনালোকক আজি জনাব বিচাৰিছোঁ। আৰু যিসকলে নিউজটো প্ৰচাৰ কৰিছে আমি তেওঁলোকক আমি ক'ব বিচাৰিছোঁ যে আপোনালোক এনেধৰণৰ বিবৃতি কিছুমান আপোনালোকে আমাৰ মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে নকৰিবৰ কাৰণে আমি আপোনালোকক জনাইছোঁ। বিগত বছৰতকৈ আমি এইবাৰ দেখিছোঁ যে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ কংগ্ৰেছৰ যিটো উত্থান হৈছে সেইটো আমি এইবাৰ দেখিব পাইছোঁ। আৰু আমি আশা ৰাখিছোঁ এইবাৰ আমি নিশ্চয় ভাল ফল এটা পাম বেলেগ বাৰতকৈ। কেণ্ডিডেট আমাৰ এতিয়ালৈকে ঘোষণা কৰা নাই, কিন্তু কেণ্ডিডেট আমাৰ ফালৰ পৰা একজনে আছে আৰু তেওঁ পাব। আৰু তেওঁ নিশ্চিত যে তেওঁ আমাৰ ইয়াতে কোকৰাঝাৰ লোকসভা সমষ্টিত ভাল এটা ফল পাব। আৰু আমি সকলোৱে আমি আশা কৰিছোঁ কংগ্ৰেছ দলে যে এইবাৰ আমি কোকৰাঝাৰত ভাল এটা কাম কৰি আমি দেখাব পাৰিম যে আমি কোকৰাঝাৰ জিলাত আমি কিমান শক্তিশালী আছোঁ। আমাৰ কংগ্ৰেছে আগৰ পৰা শক্তিশালী আছিলে, কিন্তু মাজত কিছু আমাৰ কংগ্ৰেছৰ দলীয় কিছু কৰ্মীসকলে কৰিব পৰা নাছিল। কিন্তু এইবেলিত আমি দেখিছোঁ এইবাৰ কংগ্ৰেছৰ প্ৰতি মানুহবিলাকৰ ভাল এটা আকৰ্ষণ হৈছে আৰু তেখেতসকলৰ কংগ্ৰেছ দলৰ প্ৰতি এটা বিশ্বাস আহিছে যে এইবাৰ কংগ্ৰেছ দলকে ইয়াতে জয়যুক্ত কৰিব লাগিব বুলি। নিৰ্বাচন প্ৰচাৰ আৰম্ভ হৈছে। এতিয়া প্ৰতিদিনে আমাৰ কেণ্ডিডেটে তেওঁ নিজৰ ফালৰ পৰা যিমান কৰিবলগীয়া আছে তেওঁ প্ৰচাৰ চলাই আছে আৰু জিলা ফালৰ পৰা যিখিনি আমি কৰিব লাগে আমিও চলাই আছোঁ। টেক্স আফটাৰ টেক্স যোৱা ফেব্ৰুৱাৰী মাহত 1500 কোটি টকাৰ ঋণ লৈছিল। এইটো সপ্তাহত আকৌ 1000 কোটি টকা ঋণ ল'বলৈ ওলাইছে। মানুহক কি বনাব বিচাৰিছে? স্লেব। ঋণৰ বোজাখন কৰ পৰা জাপি দিব? সাধাৰণ মানুহৰ ওপৰত টেক্স জাপিব না। এই টেক্সবোৰ দি চৰকাৰখন কেনেকৈ কৰিব? টেক্স যদি সাধাৰণ মানুহক জাপে, সাধাৰণ মানুহে কিমানখিনি দিব পাৰে? গোটেই ভাৰতবৰ্ষৰ ধনৰ 10% ধনে আমি সাধাৰণ মানুহে 90% পপুলেশ্যনে পাই যাওঁ। এইটোৰ ওপৰতো তেওঁলোকে টেক্স জাপি দিয়ে। টেক্স জাপি মানুহৰ পৰা শোষণ কৰি আছে। মানুহৰ আপুনি বজাৰত যাব, বজাৰৰ প্ৰতিজন মানুহে এইবাৰ চৰকাৰখন পৰিৱৰ্তন হ'ব লাগে। অপেনলি আহি ক'ব নোৱাৰে, কিন্তু হয় মই ক'লো আপুনি বজাৰত যাওক, ছাৰ্ভে কৰক, যিসকলে আজি চাই আছে সকলোৱে মনে মনে বিচাৰে যে এইবাৰ চৰকাৰ পৰিৱৰ্তন হ'ব লাগে। আৰু এইবাৰ পৰিৱৰ্তনৰ ঢেউ ইণ্ডিয়া যদি আনিব কংগ্ৰেছে আনিব। UPPL আৰু BJPৰ যিটো এলায়েন্সৰ কথা আপোনালোকে ক'লে, তেওঁলোকে হয় আজি তেওঁলোকৰ ৰুলিং পাৰ্টি হৈ আছে। ক'বলৈ গ'লে তেওঁলোকৰ ধনবল বহুত বেছি। আজি তাৰিখত অপেনলি তেওঁলোকে কয় ধনৰ বিনিময়ত আমি ইলেকশ্যন খেলি ল'ম। আপোনালোকে চাই আছে চেল্ফ হেল্প গ্ৰুপৰ যিবিলাক মহিলাবিলাক আছে, চৰকাৰী আঁচনি হয়, কিন্তু পাৰ্টি মিটিং যাবলৈ গ'লে চেল্ফ হেল্প গ্ৰুপৰ মানুহক কয় যে আপোনালোকে যদি কিবা যিবোৰ পাবলগীয়া আছে এইটো পাবলৈ হয় তেনেহ'লে পাৰ্টি মিটিঙত যাব লাগিব। চ' এক প্ৰকাৰৰ অপপ্ৰচাৰ তেওঁলোকে ভাবিছে যে অপপ্ৰচাৰৰ মাধ্যমেৰে তেওঁলোকে লোকসভা নিৰ্বাচন জিকিব। আমাৰ যিটো কংগ্ৰেছৰ গ্ৰাউণ্ড লেভেললৈ আমাৰ যিটো ৰিচ হৈ আছে, আমি যিটো আমি বাৰ্তা পাই আছো দলীয় কাৰ্যকৰ্তাৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহৰ পৰা, আমি এইবাৰ আপোনালোকে আশ্বাস দিলো BJP, UPPL, ইভেন BPF যদি লগ লাগি যায় না, তথাপিও আমি কৈ আছো এইবাৰ আমি লোকসভা নিৰ্বাচনত কংগ্ৰেছ পাৰ্টিৰ যি আমাৰ মনোনীত প্ৰাৰ্থী আছে গৰ্জন মুছাৰী, তেখেতক আমি এইবাৰ বিপুল ভোটত জিকাই লৈ যাম। ৰাইজে কিয় ভোট দিব বুলি কয়? ৰাইজে কিয় ভোট নিদিব কংগ্ৰেছক? কংগ্ৰেছৰ এজেণ্ডা আছে। কংগ্ৰেছে বিচাৰিছে নতুন ভাৰতবৰ্ষৰ এটা সপোন দেখুৱাইছে। আৰু দিল্লীৰ নিৰ্বাচন হৈ আছে। দিল্লীত যদি চৰকাৰ বনায় কোনে বনাব? আইদাৰ BJP নেতৃত্বাধীন NDA বনাব, নহয়তো কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া জোটে বনাব। কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া জোটৰ ফালৰ পৰা যদি চাই ইয়াৰ কেণ্ডিডেট আমাৰ কংগ্ৰেছৰে কেণ্ডিডেট হয়।
ইয়াৰ বাহিৰে যিবোৰ পাৰ্টি আছে BPF আজিৰ তাৰিখত এনেকুৱা ষ্টান্স লৈছে নাইদাৰ NDA নৰ ইণ্ডিয়া তেখেতক যদি ভোট দি তেখেতক কি কৰিব তেখেতে চৰকাৰটো বনাব নোৱাৰে আৰু কি গ্যাৰান্টি আছে এই ক্যান্ডিডেটজন যে নেক্সটত বিজেপিৰ লগত বিক্ৰী হৈ নাযাব তো সাধাৰণ ৰাইজে এইটো বুজি পায় আৰু বুজি পোৱাৰ কাৰণে চাওক তেওঁলোকে যেতিয়া ৰুলিং পাৰ্টি আছিল BTCত সেই সময়তো তেখেতক প্ৰত্যাখ্যান কৰিছিল তেওঁলোকক জিকিব পৰা নাই ইমান পইচা ধনবল খৰচ কৰিও জিকিব পৰা নাই আজিৰ তাৰিখতো এইটো হ'ব আপোনালোকে আমি এটা কেইদিন আগতে এটা নিউজ আপোনাৰ শুনিছে জমজোৱাৰ সমষ্টিৰ এটা মিটিং কৰিবলৈ গ'লে BPF লিডাৰবিলাক ঘূৰাই পঠিয়াই দিলে যে আমাৰ এইবাৰ মনস্থিৰ কৰা আছে জনসাধাৰণক তো আমাৰ ৰেসপন্সটো বৰ পজিটিভ আমি আপোনালোকক এইবাৰ কৈ দিলো কংগ্ৰেছ এইবাৰ বিপুল ভোটত ইয়াৰ পৰা জিকিব নহলে আকৌ এই বড় অনাবড় এটা যে সেন্টিমেন্ট বাৰে খেলি থাকে মানুহৰ মাজত পৃথক কৰিবলৈ ইয়াক কোনো ৰখাব নোৱাৰিব যদি কংগ্ৰেছে নাপায় আৰু এই কাৰণে আমি কংগ্ৰেছ আগবাঢ়ি গৈছো যাতে এই বড় অনাবড় বেলেগ সেন্টিমেন্টটো নাথাকে সকলোৱে মিলিজুলি বড় ভূমিৰ উন্নতিৰ কাৰণে কাম কৰে আৰু ইয়াৰ কাৰণে আমাৰ বলিষ্ঠ কণ্ঠ আছে আমাৰ গৰ্জন উচাৰী ডাঙৰীয়াক আমি আগবাঢ়ি দিছো তেখেতে এবাৰ বিপুল ভোটত জিকিব এটা অধিক সূচনা বাজাজ বাইক কিনিবলৈ আগ্ৰহীসকলৰ বাবে ভাল খবৰ কোকৰাঝাৰ চহৰত অৱস্থিত ডাওহাৰু অটো এজেন্সিয়ে 6 মাৰ্চৰ পৰা 12 মাৰ্চলৈ মেগা লোন আৰু এক্সচেঞ্জ মেলা আগবঢ়াইছে ডাওহাৰু অটো এজেন্সিৰ গ্ৰাহকসকলে কম ডাউন পেমেন্ট পৰিশোধ কৰি বাজাজ বাইকৰ সুবিধা ল'ব পাৰে আপুনি কোকৰাঝাৰ চহৰত ডাওহাৰু অটো এজেন্সি শ্বৰুম লগতে কাৰিগাঁও উৎসৱ বিপণী আৰু দতমা উৎসৱ বিপণী আৰু ভোটগাঁৱৰ উৎসৱ বিপণী শাখা কোঠালৈ যাব পাৰে বাজাজৰ বাইক উৎসাহীসকলে তেওঁলোকৰ বাইক আৰোহীসকলৰ বাবে এটা বিনামূলীয়া নিশ্চিত উপহাৰ লাভ কৰিছে দুটা হেলমেট মুক্ত 5 লিটাৰ পেট্ৰল ফ্ৰী বাইক গ্ৰাহক বিনামূলীয়া নিশ্চিত উপহাৰ আৰু বিনিময় অফাৰৰ সৈতে আন এটা ভাল বিকল্প হ'ল আপুনি 500 টকা পৰিশোধ কৰি ইচ্ছামতে বাজাজ বাইক এখন কিনিব পাৰে আৰু 5% হ্ৰাস কৰিব পাৰে আপুনি 6000399187 অধিক জানিবলৈ 8822018193 নম্বৰত ফোন কৰিব পাৰে